মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক প্ৰিপজিশ্যন এটৰ ব্যৱহাৰ শিকাবৰ কাৰণে মই আগবাঢ়িছোঁ। সময় বুজালে এট বহিব। এতিয়া সময় বুজোৱা শব্দবোৰৰ আগত এট বহে। নাম্বাৰ 1, হি কেম এট 4 PM, মানে তেওঁ আবেলি 4 বজাত আহিছিল। 4 PM এটা সময়, তাৰ আগত এট বহিছে। নাম্বাৰ 2, দি ট্ৰেইন লিভছ এট 6 o'clock, ট্ৰেইনখন 6 বজাত এৰিব। 6 o'clock এটা সময়, সেইকাৰণে এট বহিছে। দি বাছ এৰাইভছ এট নুন, বাছখন নুন মানে দুপৰীয়া সময়ত আহি পাব। দুপৰীয়াৰ সময়টো বুজাইছে, সেইকাৰণে এট বহিছে। 4 নম্বৰ, উই অল শ্লিপ এট নাইট, আমি সকলে ৰাতি শুওঁ। গতিকে নাইট এটা সময়, সেইকাৰণে এট বহিছে। ঠাই বা ঠিকনা বুজালে এট বহে। নাম্বাৰ 1, হি ইজ এট দ্য গেট, মানে তেওঁ গেটত আছে। গেট সেই ঠাইখিনিৰ কথা কৈছে, সেইকাৰণে এট বহিছে। নাম্বাৰ 2, মাই ফাদাৰ ইজ নট এট হোম, মোৰ দেউতা ঘৰত নাই। গতিকে ঘৰৰ কথাটো কৈছে, ঠাইখনৰ কথা কৈছে, ঘৰৰ, সেইকাৰণে এট বহিছে। নাম্বাৰ 3, আই মেট হিম এট দ্য ষ্টেশ্যন, মই তেখেতক ষ্টেশ্যনত লগ পাইছিলোঁ। ষ্টেশ্যন এই ঠাইখিনিৰ কথা কৈছে, সেইকাৰণে এট বহিছে। নাম্বাৰ 4, আই লিভ এট বৈতামাৰী, বৈতামাৰী এটা সৰু ঠাই, সেইকাৰণে এট বহিছে, আৰু এইটো ঠিকনা বুজাইছে, মই বৈতামাৰীত বাস কৰোঁ। ইয়াৰ উপৰি আৰম্ভণিতে আৰু শেষত বুজোৱা অৰ্থত এট ব্যৱহাৰ হয়। এট দ্য বিগিনিং অফ, মানে আৰম্ভণিতে। এট দ্য এণ্ড অফ দ্য বুক, কিতাপখনৰ শেষত। এট দ্য হেড অফ দ্য পেজ, পৃষ্ঠাটোৰ মূৰত। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টি ইমানতে শেষ হ'ল।